এইবাৰ সিৰিয়াত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ সিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ সিৰিয়াৰ সেনাৰ মুখ্য কাৰ্যালয়তো ভয়ংকৰ আক্ৰমণ ইজৰাইলী সেনাৰ আক্ৰমণত কঁপি উঠিল দামাস্কাছ সিৰিয়াৰ নিউজ চেনেলতো আক্ৰমণ ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণত ষ্টুডিঅ'ৰ পৰা দৌৰি প্ৰাণ ৰক্ষা কৰিলে নিউজ এংকাৰে দৃশ্য দেখুৱাইছো এয়া সিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ত আক্ৰমণ এইবাৰ ইজৰাইলে এই হিংস্ৰ আক্ৰমণ কৰিছে সিৰিয়াৰ ওপৰত সিৰিয়াৰ সেনা সদৰত এক বৃহৎ আক্ৰমণ সেনাৰ মুখ্য কাৰ্যালয়ত বৃহৎ আক্ৰমণত জুই ধুৱাই সমগ্ৰ অঞ্চল সানি ধৰিছে প্ৰায় ৩ শতাধিক লোকে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে এইখিনি মুহূৰ্তত সেনা সদৰত চলাইছে বৃহৎ আক্ৰমণ আৰু এই বৃহৎ আক্ৰমণত ইতিমধ্যে ৩ শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ খবৰ আহিছে একেদৰে নিউজ চেনেলতো এটা সংবাদ প্ৰতিষ্ঠানতো আক্ৰমণ চলাইছে ইজৰাইলে إسرائيل كاتس إن الجيش سيواصل مهاجمة قوات